হে গাইজ হিউজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া মই আছোঁ সদৰ অসম ছাত্ৰ সন্থা অষ্টাদশ মৰিগাঁও অধিৱেশন আৰু এতিয়া আজি প্ৰথম দিন, সেইকাৰণে ফিটা কটা হৈছে আৰু এতিয়া বলক ভিতৰলৈ। চ' ফ্ৰেণ্ডছ, এতিয়া তাত ফিটা কাটি অহাৰ পিছত এতিয়া চৰা ঘৰত ফিটা কাটিবলৈ ওলাইছে চাব, তালৈ এতিয়া গৈ আছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া যি বিশিষ্ট ব্যক্তি ফিটা কাটিবলৈ মতা আহিছে তেওঁলোক এতিয়া আহি ফিটা কাটিছে। এইপিনে সদৰ অসম ছাত্ৰ সন্থাৰ সকলো লোক উপস্থিত আছে ইয়াতে। চ' চাওক ভিডিঅ'টো শেষলৈকে। চ' এইবিলাক এতিয়া ফিটা কটা হ'ল, আমি এতিয়া অলপ ইপিনে ওলাই যাম বুলি ভাবিলোঁ। চ' এইপিনে চাওক ঘৰ চৰাইবিলাক মোক কি ধুনীয়াকৈ সজাই দিছে। চ' ফ্ৰেণ্ডছ, এইখন মঞ্চতে অহাকালিৰ পৰা বহুতগৰাকী শিল্পী ছিংগাৰ ইয়াতে গান পৰিৱেশন কৰিব। তো আহিব আপোনালোকেও। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জয় অসম বুলি লিখিবলৈ নাপাহৰিব দেই ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, তেনেহ'লে এতিয়া আমিও যাওঁ ঘৰলৈ। এতিয়া বাই বাই, কালি লগ পাই আছোঁ আপোনালোকক। জয় আই অসম।